জাষ্ট মই সৰু বস্তু এটা মানে অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত। নমস্কাৰ বন্ধুসকল, সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কথাটো এনেকুৱা হ'ল, আজি একো ব্লগ শ্লগ নবনাওঁ, মানে আপোনালোকক ভাবিছোঁ সেইটো বস্তুৱে মই দেখাম। বৰ্তমান গম পাইছে চাগে কি বস্তু, কিছুমানে হয়তো গম পাব পাৰে। এতিয়া মানে গাড়ী চলাই থাকিলে মানে মোবাইলটো লৈ পেলাই মানে ভিডিঅ' কৰিবলৈ অকণমান প্ৰব্লেম হয়। তো সেইটো কাৰণে মানে মই বস্তু এটা অৰ্ডাৰ দিলোঁ, সেইটোৱে আহিছে। আজি আপোনালোকৰ আগত মানে আনবক্সিং কৰিম, চাব আপোনালোকে। মই দেখাই দিম বাৰু আপোনালোকক কি বস্তু হয়। ত' এতিয়া সেইটোতে কৰি আছোঁ ভিডিঅ', দেখা পাব বাৰু কি বন্ধুসকল। এইটোৱে হয় এই বস্তুটো। এইটো প্ৰাইচ আছে আপোনাৰ 304 টকা আছে। এইটো সেই বস্তুটো হয় যিটো নেকি অৰ্ডাৰ কৰিছিলোঁ, এই ফ্লিপকাৰ্টৰ পৰা কৰিছিলোঁ। ইয়াত দেখিব পাৰিছে, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, এইটোৱে আহিছে। তো বলক এতিয়া এইটো আনবক্সিং কৰিম। প্ৰথমতে এইটো গোটেইটো দেখোন ভাল থাকিব, ঠিক আছে। ইয়াৰ ভিতৰতে আছে মেইন মালটো। মেইন মালটো হ'ল এইটো গম পাইছেই চাগে এইটো কি বস্তু হয়। আপোনালোকে মানে কিমানে জানে কমেণ্টত জনাবচোন এইটো কি বস্তু হয়। এই মালটোৱে মানে অৰ্ডাৰ কৰিছিলোঁ। তো এই মালটো এতিয়া আহি পালে, দেখাই দিছোঁ আপোনালোকক এই মালটো। এইটো চাওক, মানে হ'ল গাড়ীত থাকিলে মানে মোবাইলটো লৈ পেলানি এনেকৈ কেমেৰা কৰিবলৈ অকণমান দিগদাৰ হয়। সেইটো কাৰণে মই ভাবিছোঁ গ্লাছখনত লগাই পেলানি আৰু মানে ধুনীয়াকৈ তেনেকৈ ভিডিঅ' বনাম। সেইটো কাৰণে এইটো অৰ্ডাৰ কৰিলোঁ। এইটো 360 টকা পৰিলে, মোৰ 4 টকা ডিছকাউণ্ট দিলে বাৰু। ত' ইয়াৰ ভিতৰত এতিয়া মেইন মালটো উলিয়াম আৰু দেখুৱাই আছোঁ। বন্ধুসকল, এইটোৱে আছিলে বস্তুটো। এতিয়া এইটোতে মানে দুটামান মানে এইটোতে মই জাষ্ট এটা ভিডিঅ' কৰিছোঁ। আপোনালোকে এনেই জনাবচোন বাৰু, মানে এইখনত মানে এনেকৈ গাড়ীত লগাই পেলাই ভিডিঅ' কৰিলে কেনেকৈ হ'ব, কি কথা। তো আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, কাৰণ আজি ব্লগ নবনাওঁ। মানে অকণমান আজি প্ৰেছাৰটো বেছি, মানে অকণমান কামটো বেছি আছিলে। তো সেইটো কাৰণে মানে সময় তেনেকৈ নহ'ল, আৰু সেইটো কাৰণে মই ভাবিছোঁ যিটো বস্তু ডাউনলোড কৰিছিলোঁ সেইটো বস্তুকে মানে দেখাই দিম আৰু।